অ' মালতী, আজিকালি তোক দেখিলে চকু আঁতৰাবই মন নোযোৱা হৈছে অ'। তই যদি মোৰ কথা কেইটামান শুন, তোৰ জীৱন সলনি কৰি দিম। টকা কেইটামান লাগিব নি? মোৰ টকাৰ প্ৰয়োজন নাই। টকা নালাগিলেও বহুত কিবা কিবি লাগে দেচোন, সেইবোৰ ময়ে পূৰণ কৰিম। ঘৰৰ সকলো কাম শেষ, মই এতিয়া ঘৰলৈ যাওঁ। দাদা মোক মাতি পঠিয়াইছিলে বোলে? ৰমেন, তইহে মোৰ দুখৰ নিবাৰণ কৰিব পাৰিবি। তোৰ কাৰণে এটা কাম আছে। কওকচোন দাদা, কি কাম? হেৰি নহয় ৰমেন, এই আমাৰ গাঁও সেই যে চুকত নীলাক্ষী বুলি ছোৱালী এজনী আছে, এই তই চিনি পাৱ নহয়? পাওঁ চিনি, কিন্তু বৰ দুখীয়া ঘৰৰ ছোৱালী। বাপেকৰ একেবাৰে অৱস্থা বেয়া। মই জানো, সি মোৰ হাতৰ মুঠিতে আছে। 80,000 টকা নিলে বুজিছনে, আজিলৈকে এটকাও ঘূৰাই দিয়া নাই। বুজিলো, এতিয়া মানে সেই ধাৰৰ টকা কেইটা উলিয়াই দিব লাগে। ঠিক সেইটোৱেই, কিন্তু কথাটো অকণমান বেলেগ। তই তাই বাপেকক কবি, মহাজনে চব ঋণৰ কথা পাহৰি যাব যদি তাই যেন নীলাক্ষীক এই মহাজনৰ লগত বিয়া দিয়ে। বুজিছ নহয় কথাটো? যদি সিহঁতে মানি নলয়? তই সিহঁতক কবি, যদি 10 দিনৰ ভিতৰত টকা ঘূৰাই দিব নোৱাৰে, তেনেহ'লে ঘৰ সম্পত্তি মই জব্দ কৰিম। এই 20,000 টকা তই ৰাখ। তেনেকে কোৱাৰ পিছত আৰু নীলাক্ষীক আপোনালৈ বিয়া নিদিয়াকৈ থাকিবনে সিহঁতে? সেইকাৰণেই তোক পঠাইছো, তই মানুহৰ দুৰ্বল ঠাইত আঘাত কৰিব পাৰ যে। চিন্তা নকৰিব দাদা, সন্ধিয়াৰ আগতে ভাল খবৰটো দি আছো। যা যা যা, কামটো হ'লে তোৰো লাভ। যাওঁ দিয়ক। আয়ুষ, মজা লাগিছে অ', গা চা ৰমাই গৈছে। কিয় নব? ৰাতিপুৱাই ঘৰখন মৰি খালি নিচিনা হৈ আছে যে। কালিৰ পৰা গাটো ভাল নহয়, সেইকাৰণে মনটো বেয়া। গা বেয়া বাহানা কৰিলে হৈ পেলাই মহাজনৰ পৰা লোৱা টকাখিনি সুদ কমি যাব। টকাখিনি যোগাৰ হ'ল নে নাই? আমাৰ পৰিস্থিতিটো দেখোন তই দেখিছই, এসাঁজ খাই এসাঁজলে চিন্তা। এতিয়ানো 80,000 টকা ক'ৰ পৰা ধাৰ মাৰো কচোন? ৰমেন, তই আহিব নালাগে, যোগাৰ হ'লে মই নিজে যাম। আহিবতো লাগিবই, এদিন দুদিনকৈ 6 মাহ পাৰ হৈ গ'ল। পইচাৰ ব্যৱস্থা হৈছে নাই সেইটো কওক। মোক আৰু 10 দিনমান সময় দিওঁ, মই মোৰ এই ভেটিটোকে কাৰোবাক বন্ধকত দি মহাজনৰ টকাকেইটা মই ঘূৰাই দিমো। আপোনালোকৰ এই ভগা পজাটো কোনে কিনিব? তাৰ সলনি এটা কাম কৰক নহ'লে। কি কামনো? মহাজনৰ ঘৈণীয়েক ঢুকুৱা 3 বছৰমান হ'ল, আপোনাৰ ছোৱালীজনীক তেওঁৰ লগতে বিয়া দি দিয়ক নহ'লে। এইবোৰ কি কৈছ তই? প্ৰতাপ মহাজনৰ বয়স দেখোন 50 পাৰ হ'লো। পইচা থাকিলে আৰু বয়সৰ হ'বলৈ কিবা মূল্য আছে? আপোনালোকে যদি ছোৱালীজনীক মহাজনৰ লগত বিয়া দিয়ে, মহাজনে গোটেই ধাৰখিনি ক্ষমা কৰি দিব। ৰমেন, মোৰ সেই 18-19 বছৰীয়া ছোৱালীজনী সেই বুঢ়াটোৰ হাতত বিয়া দিয়াৰ কথা ক'বলৈ তোৰ অলপো বেয়া নালাগিলে নে? আমাৰ দুখ কষ্টৰ সুবিধা লৈ আপুনি কি বজাৰত ছাগলী কিনিম বুলি ভাবি আহিছে নেকি? বাহ, পৰুৱাৰ পাখি গজিছে যেন পাইছো। ঘৰত কিতাপ পঢ়ি থাকিলে পেট নভৰে। দুখীয়া হলো বুলি আমি আমাৰ সন্মান বেছি দিম নেকি? মহাজনক গৈ কৈ দিব নিজৰ টকাৰ অহংকাৰ নিজৰ লগতে ৰাখিবলৈ। তই দেখোন বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিছ। বেছি উৰিলে পাখি কাটি যাব কিন্তু। টকা ধাৰত ললো বুলিয়ে আমি আমাৰ আত্মসন্মান আপোনাৰ ওচৰত বেছি দিয়া নাই। এতিয়া আমাৰ চোতালৰ পৰা যাওক। যাম যাম, কিন্তু ককাইদেউ 10 দিনৰ ভিতৰত মহাজনৰ যদি 80,000 টকাটো ঘূৰাই দিব নোৱাৰ নহয়, এই জীয়ৰক মহাজনৰ ওচৰলৈ দিবলৈ সাজু হৈ থাক। অ' মালতী, আৰু ইমানখন কষ্ট কৰি তইনো কি পাবি? আৰু মোৰ কথা শুন, জীৱনটো সুন্দৰকৈ চলিব পাৰিবি। মই কষ্ট কৰি খাই ভাল পাওঁ, আনৰ মোক একো নালাগে। তোক মাহে মাহে ইমান টকা দিম,
আৰু হাঁহি হাঁহি খাব পাৰিবি। হয় দাদা, আপুনি কোৱা কামটো কৰি আহিলোঁ নহয়। হয় নেকি? কি ক'লে সিহঁতে? নীলাক্ষীৰ বাপেকক কৈ আহিছোঁ, ধাৰৰ টকা গোটেইকেইটা ঘূৰাই দিব লাগিব, নহ'লে নীলাক্ষীক আপোনাৰ লগত বিয়া দিব লাগিব। তাৰপিছত মনটো কেনেকুৱা দেখিছ সিহঁতৰ? ভয় খাই গ'ল, একো উত্তৰ দিব পৰা নাই নহয়। 10 দিনৰ সময় দি থৈ আহিছোঁ। মই জানিছিলোঁৱেই, আৰু দুখীয়া মানুহৰ হাতত একোৱেই উপায় নাথাকে নহয়। মোৰো তেনেকুৱাই লাগিছে, টকা ঘূৰাই দিব নোৱাৰি শেহত বিয়াটোৱে মান্তি হ'ব। এইবাৰ তেনেহ'লে নীলাক্ষী মোৰ হাতৰ পৰা সাৰিব নোৱাৰে। বিয়াখন পাতিমে আৰু। আপুনি ঠিকেই কৈছে দাদা, আপুনি মাথো অলপ অপেক্ষা কৰক, দেখিব সিহঁত আহি নিজেই আপোনাৰ ওচৰ চাপিছেহি। দেউতা, কি কৰিছা এইবোৰ তুমি? কাপোৰবোৰ কিয় ভৰাইছা? মাজনী, আমি আজি ৰাতি পলাই যাওঁ ব'ল, নহ'লে মহাজনৰ লগত আমি যুঁজিব নোৱাৰিম নহয়। কলৈ পলাই যাবা দেউতা? আৰু আমি আমাৰ নিজৰ ভেটি এৰি কিয় পলাম? কিন্তু আমি তাৰ লগত যুঁজিব নোৱাৰো মাজনী। কালিলৈকে যদি সি কেইটামান গুণ্ডা লৈ আহে, তোক আমি কেনেকে বচাম বাৰু? ভগৱানে জানো কি কৰিব বিচাৰিছে আমাক। মোৰ কিন্তু বৰ ভয় লাগিছে মাজনী। ভয় নকৰিবা দেউতা, আমি মিলি পেলাই কিবা নহয় কিবা এটা ৰাস্তা উলিয়ামেই। মই নহ'লে নাৰী সন্থা সভানেত্ৰী গৰাকীকে এবাৰ লগ কৰি আহো নেকি? তই কি ভাল দেখ, কৰা তাকে। কি হ'ল? 10 দিন পাৰ হৈ গ'ল, মহাজনৰ টকাৰ একো খবৰ নাই যে। ৰমেন, মই চেষ্টা কৰিয়ে আছো। মোক কেইদিনমান সময় দেচোন। সময়? মহাজনে তহঁতক বহুত সময় দিলে। তহঁতৰ হাতত এতিয়া দুটা ৰাস্তা আছে, হয় টকা ঘূৰাই দে, নহ'লে জীয়েৰক মহাজনৰ লগত বিয়া দে। ৰমেন, আমাৰ ছোৱালীজনীৰ জীৱনটো নষ্ট নকৰিবি। আমি টকা ঘূৰাই দিবলৈ চেষ্টা কৰিয়ে আছো। চেষ্টা কৰি একো লাভ নহ'ব। যিয়ে নহওক, মই সেই মানুহজনৰ লগত বিয়া নহওঁ। ভালদৰে ভাবিছা, ধাৰ ঘূৰাই দিব নোৱাৰিলে মহাজন নিজে আহিব। এতিয়া কিন্তু কাৰো কথা নুশুনে। আমাক অলপ দয়া কৰচোন, আমি বৰ দুখীয়া মানুহ। প্ৰভাত মহাজনৰ ওচৰত দয়াৰ আশা কৰি লাভ নাই। আজিৰ ভিতৰতে সিদ্ধান্ত ল, যদি মহাজন আহিব লাগিলে নহয়, ভালদৰে হিচাপ ল'ব কিন্তু। সিহঁতেতো কেনেকে ক'লে ন? তেনেকে কৈছে। তই কাইলৈ ৰতন আৰু পংকজক লগ ধৰ। কালিলৈ সিহঁতে পইচা দিব, নহ'লে নীলাক্ষীক মোৰ লগত বিয়া দিব লাগিব। ঠিক আছে, মই ফোন কৰি পেলাই সিহঁতক জনাই থ'ম বাৰু। ছোৱালীজনীক বাৰু শহু শাহুৱে আদৰি ল'লে নে? বাইদেউ ল'লে। আমাৰ যে এই চাংচুকী গাঁৱৰ ধীৰেণৰ ল'ৰাটো যে, তাৰ ঘৈণীয়েকৰো তেনেকুৱা এটা কাহিনী হৈছে। আমি এপাক যাব লাগিছিলে। ঠিক আছে বাৰু, খবৰ কৰিবা, তেতিয়া আমি গৈ আহিব পাৰিম। বাইদেউহঁত দেখোন অফিচৰ পৰা ওলাই গ'লগে। বাইদেউ, বাইদেউ ৰখকচোন, কথা এটা আছিলে। নীলাক্ষী দেখোন। কি হ'ল, ইমান দৌৰা দৌৰিকে আহিছা যে? বাইদেউ, ৰমেন দাই কৈছে আমি বোলে ধাৰে লোৱা টকাখিনি যদি কাইলৈৰ ভিতৰত উভতাই দিব নোৱাৰো, মহাজনে বোলে মোক কাইলৈ উঠাই লৈ যাব। এই ৰমেনটো ইমান সাহস! তাক এইবাৰ এসেকা দি আছো। এতিয়া আমি কি কৰিম বাইদেউ? মই পঢ়িব বিচাৰো, আমাক সহায় কৰকচোন। তই এতিয়া নিশ্চিন্ত মনে ঘৰলৈ যাও। ঠিক আছে বাইদেউ। কিয় হেম? আৰু টকাবোৰ আজি ঘূৰাই দিবি নে নীলাক্ষীক মোৰ লগত পঠাবি? মহাজন, মোক আৰু অলপ সময় দিয়কচোন। না, আজি আৰু সময় দিবলৈ নাই। আৰু মুঠতে আজি তই কিবা এটা সিদ্ধান্ত ল'বই লাগিব। ককাইদেউ,
ভালে ভালে মহাজনৰ কথাটো মানি ল, নহ'লে কিন্তু পিছত পস্তাব লাগিব। দেউতাই মানিলেও মই এওঁৰ লগত বিয়া নহওঁ। কি তোৰ ইমান সাহস? তই প্ৰতাপ মহাজনৰ প্ৰস্তাৱত নাকচ কৰ? তোক দেখাই আছো ৰ। প্ৰতাপ মহাজন, এইবোৰ কি চলি আছে? এয়া আমাৰ ঘৰুৱা কথা, ইয়াত আপুনি ক'বলৈ কোন? এই আপোনাৰ ঘৰুৱা কথা হা? নিজৰ জীয়াৰী বয়সৰ ছোৱালী এজনী জোৰ জবৰদস্তি বিয়া কৰিব ওলাইছে, সেইটো ঘৰুৱা কথা। ভালে ভালে এই ঘৰৰ পৰা ওলাই যাওক, নহ'লে পুলিচ মাতিম। হে দাদা, এজনী মহিলা সমিতিৰ সভানেত্ৰী। অ' দাদা, মোৰ কাম এটা মনত পৰিছে, ৰ'ব মই কৰি আহোঁগৈ। দাদা, মই নাথাকিলে তাৰ কামটো নহ'ব, ময়ো যাওঁ তাৰ লগত। দাদা, এইজনী আহি বেয়া হ'ল নহয়। ব'ল যাংগৈ আমি। এই এমাহৰ ভিতৰতে পইচা ঘূৰাই দি থৈ আহিবি। ব'ল ব'ল। আপোনালোকৰ এই উপকাৰ মই জীৱনত পাহৰিব নোৱাৰিম। ধন্যবাদ বাইদেউ। আমাৰ দৰে দুখীয়া মানুহে এবাৰ কওঁতেই যে আপোনালোকে সহায় কৰিবলৈ আহিলে। ধন্যবাদৰ কোনো কথা নাই, এয়া আমাৰ কৰ্তব্য। মুঠতে তুমি ভালদৰে পঢ়া শুনা কৰি নিজৰ ভৰিত নিজে থিয় দিয়া। এতিয়া আমি যাওঁ।